খুবটাং খুবলে কাদম খুলুমবাই নমস্কাৰ মই বিকাশ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দা বিকাশ মই বৰ্তমান আহি পালোহি টিংখাং আৰু ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহিলোঁ আজি দেওবাৰ ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু লগতে ভাবি আছোঁ ধুনীয়া জেগা এটা দেখাম নাহৰকটীয়া আহি আছোঁ ঘৰৰ পৰা প্ৰায় আমাৰ 130 কিলোমিটাৰ এতিয়া প্ৰায় 10টা বাজিছে আৰু অলপ সময় পাছতে নাহৰকটীয়া পাই যাম নাহৰকটীয়াত ধুনীয়া ধুনীয়া জেগা আছে চ' ব'লক আপোনালোকক দেখাই যাম এতিয়া ৰাস্তাতে আছোঁ ৰ'দটো বহুত বেছি দিছে জেকেটটো পিন্ধি আছোঁ গৰম হৈছে গতিকে গৈ থাকোঁ চ' আহি এতিয়া প্ৰায় নাহৰকটীয়া ওচৰ পালোহি আৰু বেছি নাই 7-8 কিলোমিটাৰমান আছে আৰু বহুত দীঘলীয়া হৈছে আৰু প্ৰথম আহিছোঁ গতিকে ৰাস্তা বৰ এটা চিনি নাপাওঁ গুগল মেপ চাই আহি আছোঁ গুগল মেপে অলপ খেলি মেলিও কৰিলে এপাক ঘূৰাই দিলে বাকী এয়া ধুনীয়া জেগা একদম ধুনীয়া ঠাই আৰু বাগানৰ মাজত আপাৰ আছাম বুলিলেতো আৰু বাগান আমাৰ ফালে ইমান বাগান নাই এইফালে যিমান বাগান আছে গতিকে ব'লক ফাইনেলি আহি পাই গ'লোহি নামফাকে ভিলেজ এখন সৰু গাঁও বুঢ়ীদিহিং নৈ কাষতে আছে আৰু এইটো আপোনালোকে মোৰ পিছফালে দেখি আছে এটা মনেষ্ট্ৰী যিটো স্থাপিত হৈছিলে 1850 চনত আৰু ইয়াতে আছে আহোম টাই ফাকে লোকসকল তেওঁলোক আৰু ব'লক মন্দিৰটোৰ ভিতৰলৈ যাওঁ এইখিনিতে জোতা চেণ্ডেল চব ৰাখি যাব লাগিব ব'লক চাকি জ্বলোৱা নহয় মম আৰু ধূপ জ্বলোৱা হয় গতিকে মম আৰু ধূপ আমি জ্বলালোঁ এতিয়া ইয়াৰ পৰা ওচৰে পাজৰে অলপ কি আছে চাওঁ ইয়াতে কোৱা হয় যে যদি আপুনি কনচেনট্ৰেশ্যন দি চায় তেতিয়াহ'লে ইয়াতে বুদ্ধ মূৰ্তি দেখা পাব ইয়াতে বহুত বুদ্ধ মূৰ্তি আছে আৰু যদি কনচেনট্ৰেশ্যন কৰি চায় তেতিয়াহ'লে বুদ্ধ মূৰ্তি দেখা পাব বুলি কয় মই ট্ৰাই কৰা নাই ট্ৰাই কৰি চাওঁ একবাৰ ইয়াতে আপুনি দেখিব পৰিনিৰ্বাণ মুছলিম মেত্তা কৰুণা মুদিতা উপেক্ষা আৰু দক্ষাচৰ্যা ইয়াতে আপোনাৰ বুদ্ধ বিভিন্ন ধৰণৰ মূৰ্তি আছে আৰু তাতে মানুহে আহি পেলাই পইচা দান কৰে ইয়াত আপুনি চালে দেখিব বহুত বিভিন্ন দেশৰ পইচা আছে মই নেপালৰ দেখিছোঁ আৰু কিবা কিবি বেলেগ বেলেগ দেশৰ দেখিছোঁ তাত ডলাৰো দেখিছোঁ বিভিন্ন দেশৰ পৰা মানুহ আহে ইয়ালৈ আহি পেলাই পইচাখিনি ইয়াতে দান কৰে আৰু ব'লক তেতিয়াহ'লে এতিয়া ইয়াৰ পৰা যাওঁ মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ অকণমান ইফালে ওলাই আহিছোঁ এই আপোনালোকে হয়তো শুনিছে যে বুদ্ধদেৱে বুদ্ধিবৃক্ষৰ তলত মানে জ্ঞান লাভ কৰিছিলে আৰু তাৰপিছত তেওঁ সাৰনাথত তেনেকৈ জ্ঞান প্ৰদান কৰিছিলে শিষ্যসকলক তো এই মোৰ পিছফালে আপোনালোকে যিজোপা গছ দেখিছে সেইজোপা গছ হৈছে মানে সেই সাৰনাথৰ বুদ্ধিবৃক্ষৰ কিমানটা প্ৰজন্মৰ তৃতীয় নে চতুৰ্থ প্ৰজন্মৰ গছ সাৰনাথৰ যিজোপা গছ আছিলে অশোকে তাৰ পুলি নি শ্ৰীলংকালৈ লৈ গৈছিলে তাৰ পাছত সাৰনাথত গছজোপা মৰি যোৱাৰ কাৰণে শ্ৰীলংকাৰ পৰা আনি আকৌ তাত প্ৰতিষ্ঠা কৰিছিলে আৰু মোৰ পিছফালে যিজোপা গছ দেখিছে সেই গছজোপাৰ পৰাই পুলি আনি ইয়াতে স্থাপন কৰা হৈছিলে আজি প্ৰায় 100 বছৰৰ ওপৰত এই গছজোপা হৈ গৈছে বহুত বছৰ পুৰণি আৰু এইকণৰ মহত্ব এইখিনিতে এই ঠাইখন ইয়াতে বহুত মহত্ব আছে তেওঁলোকৰ কোনোবা এজন ভিতৰৰ মানুহ যদি পালোঁ হয় তেতিয়াহ'লে এই মহত্বখিনি আপোনালোকৰ আগত কৈ যাবলৈ সুবিধা হ'লহেঁতেন
স্তম্ভখিনি আছে। মই বৰ বিশেষকৈ নাজানো। ইয়াৰে কিতাপ পায় বুলি কৈছে। ওচৰতে দোকান এখনত আমি মানে একচুৱেলি এটা হেৰিটেজ হাউচ বুলি কয়। ইয়াতে যিহেতু টাই ফাকে লোকসকল আছে, টাই ফাকে লোকসকলৰ এখন হেৰিটেজ মানে হাউচ হিচাপে এটা গঢ়ি তুলিছে তেওঁ। সেই মানুহজনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাকী চাই লওক আৰু। চববিলাক চাইছে ক'বলৈ মানে কি একচুৱেলি মোৰ ইয়াত জেগাডোখৰ সৈতে আগতে মই অহা নাই, চ' ক'বলৈ মোৰো দিগদাৰ হৈছে কোনটো কি বস্তু। জাষ্ট শ্বটবিলাক লৈ গৈছোঁ। দেখি বহুত ধুনীয়া জেগা আৰু মানে কি হৈছে ইমানেই নিৰিবিলি পৰিৱেশ এটা, আপুনি ইয়াতে সোমাই আহিলে নিজেই আপোনাৰ মুখখনত তলাটো লাগি যায়। মানে এনেকুৱা হৈছে মোৰ কিবা এটা ক'ব বিচাৰিছোঁ। ইয়াৰ পৰিৱেশটো যিমানেই নিৰিবিলি আৰু গতিকে মানে এনেও মনেষ্ট্ৰীৰ ভিতৰত সদায় মানুহে মনে মনে থাকে, অলপ মানে ইনাৰ পিচ কম্ফু পাণ্ডা নিচিনাকৈ। চ' ইনাৰ পিচটো পাবৰ কাৰণে মানুহে ইয়াত মনে মনে থাকে। ইয়াতে বহি থাকে, বহুত মানুহ ইয়াত দেখিছোঁ বহি আছেহি জাষ্ট অকণমান শান্তি মানে পৰিৱেশ এটা, নিৰিবিলি পৰিৱেশ এটা কটাওঁ বুলি। গতিকে মই অকণমান ছাইডলৈ আহিহে কৈছোঁহি এতিয়া। আৰু ধুনীয়া গাঁও। আচলতে ক'বলৈ গ'লে মানে এইসকল লোক একচুৱেলি ম্যানমাৰৰ পৰা আহিছিলে। ম্যানমাৰৰ পৰা আহি তেওঁলোকে ইয়াতে মনেষ্ট্ৰীটো প্ৰতিষ্ঠা কৰিলে। এওঁলোক টাই ফাকে লোকসকলে ফাকিয়াল গাঁও বুলি কয়। আৰু ইয়াৰ ওচৰতে আছে আহোম ৰজাই প্ৰথম য'ত মানে ৰাজধানী পাতিছিলেহি, টিপাম আছে। টিপামলৈও আমি যাবলৈ চেষ্টা কৰিম। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, খোৱা বোৱাটো কৰি লওঁ। খোৱা বোৱাটো কৰি আৰু টিপামৰ ফালে এক পাক গৈ আহিম। ইয়াৰ পৰা 10 কিলোমিটাৰ। মোৰ লগত আছে দেৱজিৎ আৰু নয়ন। আজি অলপ বহি আছে, চ' ডিষ্টাৰ্ব নাই কৰা। চবেই ইয়াত বহি পেলাই জাষ্ট নিজৰ মানে শান্তি আৰু বহুত ধুনীয়া বতাহ মাৰি আছে। চ' আপোনাৰ ইয়াত মানে অকণমান হুলস্থুল কৰিবলৈ মন নাযায় আৰু। ব'লক তেতিয়াহ'লে নেক্সট ডেষ্টিনেশ্যন হেৰিটেজ হাউচলৈ যাওঁ। তাত যিহেতু হেৰিটেজ হাউচ বুলি কৈছে, আশা কৰিছোঁ বেলেগ ধৰণৰ এটা খানাও খাবলৈ পাম। চ' ব'লক। ইয়াতে মানে কি হৈছে, অলপ চুপ দিছে খাই চাবলৈ, টেষ্ট কৰি চাবলৈ দিছে। ভেজ চুপ বুলি কৈছে, গতিকে চুপটো টেষ্ট কৰি চাওঁ। বাকী জনাই আছোঁ কি হয় খাবলৈ। আপোনালোকে যেতিয়া আহিব তেতিয়া ইয়াতে খাব পাৰিব। চুপটো দেখি জেগাটো খাবলৈ ভালে হ'ব যেন লাগিছে। পেটত একো দিগদাৰ নকৰে আৰু। ব'লক। ইয়াতে যিটো খানা দিছে মানে একেবাৰে কি বুলি কয়, আমাৰ ট্ৰেডিশ্যনেল ফুড টাইপৰ, মানে ট্ৰেডিশ্যনেল ফুডেই। তৰাপাতত ভাত বান্ধি দিছে আৰু ইয়াতে বাদামৰ চাটনি, বইল দাংবটি আৰু বইল দাইল, আৰু এইফালে আছে ষ্টিক। তো এয়া ৰ'বলৈ মন যোৱা নাই আৰু, বেছি দেৰি ৰৈ থাকিব নোৱাৰি। আপোনালোকক ভিডিঅ' কৰি থাকিব নোৱাৰি। আপোনালোকৰ সিপাৰে যদি কিবা আছে তেতিয়াহ'লে খাই থাকক আৰু ময়ো এইফালে এইটো চেছ কৰোঁ। ইয়াতে মানে দাদাজনে বহুত ধুনীয়াকৈ কালেকশ্যন ৰাখিছে। ইয়াতে বিভিন্ন ধৰণৰ মডেল, ঘৰৰ মডেল আৰু তেওঁৰ ককা দেউতাকে ইউজ কৰা ম'হৰ যুঁৱলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু ৰাখিছে। কৈছে আৰু বস্তু কালেকশ্যন কৰিবলৈ আছে, গতিকে অনাগত সময়ত এইবিলাক হ'ব চাগৈ। বাকী ঠিক আছে, ব'লক তেতিয়াহ'লে ইয়াৰ পৰা আমি আৰু এতিয়া ওলাই দিওঁ। ইয়াৰ পৰা ওলাই আৰু 10 কিলোমিটাৰ দূৰত আছে টিপামত যাওঁ। ঠিক আছে।
পাম চ' ইয়াতে বোলে প্ৰথম চাউলুং চুকাফাই আহি মানে ৰাজধানী পাতিছিলেহি চ' চাওঁ ব'লকচোন বাকী যি গম পাওঁ আপোনালোকক জনাই আছোঁ আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু সৰুকৈ ছোৱালীজনীয়ে ক'লে 1056টা ন 1056টা আছে তো আজি 1056টা ষ্টেপ যাওঁতেহে মজাটো উঠিব ব'লক ধুনীয়া জেগা কিন্তু আপোনালোকক বিউটিটো দেখাই আছোঁ পাই গ'লোহি টিপাম আৰু এইডোখনেই সেই বুৰঞ্জী প্ৰসিদ্ধ ঠাই য'ত মানে দেওশাল পৰ্বত হয় এইটো আৰু ইয়াতেই চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মংডুন চুনখাম অৰ্থাৎ অসমৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতে বেলেগ নাই ইয়াতে থানখন আছে সেই সময়ত হয়তো বাঁহ বা কাঠেৰে আছিলে গতিকে একো মনুমেণ্টছ ইয়াত বেলেগ থাকি যোৱা নাই কাষতে দেখিবলৈ পাব বুঢ়ী দিহিং নৈখন আছে আৰু ঠাইখন আটাইতকৈ হয়তো ওখ আছিলে জেগাডোখৰ তেতিয়া টাইমত বানপানী চানপানী চাগে নহ'বৰ কাৰণে ওখ ঠাইলৈ আনিছিলে আৰু এইডোখৰে আছিলে প্ৰথম আহোমৰ মানে যিটো কি বুলি কয় ৰাজধানী আছিলে বাকী জেগাডোখৰ বহুত ধুনীয়া আপোনালোকে আহিব পাৰে ধুনীয়া ঠাই নাহৰকটীয়াৰ পৰা প্ৰায় ধৰক 14 কিলোমিটাৰমান হ'ব তো টিপামত আহি থানখন চালোগৈ আৰু লগতে গোটেই এৰিয়াটো বৰ ধুনীয়া জেগা আপোনালোকে আহি চাব পাৰে খালি অকণমান সোনকালে আহিব সোনকালে আহিলে ভাল ওপৰলৈ যাওঁতে অকণমান টাইমো লাগে আৰু অকণমান ষ্টিফ হয় কিমান 1056টা ষ্টেপ আছে গতিকে তাতে বগাওঁতে অকণমান এনাৰ্জিও লাগে আমাৰ আজি ভৰি বিষাই আহিছে বহুত দিনৰ মূৰত এনেকৈ পাহাৰ ওপৰলৈ গৈছোঁ আৰু লগতে ধুনীয়া জেগা আৰু ওপৰলৈ যোৱাৰ পিছত ভাগৰটো নাইকিয়া হৈ যায় বৰ শান্ত পৰিৱেশ আৰু লগতে এয়া আছিলে নাহৰকটীয়া ব্লগ আৰু লগতে আপোনালোকে আহিব পাৰে অকণমান দুদিন সময়লৈ আহিলে ইয়াৰ পৰা ওচৰতে আছে জয়পুৰ ৰেইন ফৰেষ্ট তাৰ পাছত আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু লগতে মেৰবিল আছে অশ্বখুৰা আকৃতিৰ হ্ৰদ মেৰবিল আৰু লগতে আছে টিপাম ইফালে আছে নামফাকে ধুনীয়া জেগা এইখিনি আৰু লগতে দিল্লী ঘাটৰ ওচৰতে আছে দিল্লী ঘাট ইয়াৰ পৰা 17 কিলোমিটাৰ ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে চাব পাৰিব দুদিন যদি সময় লৈ আহে তেতিয়াহ'লে আৰু ধুনীয়া হয় বাৰু ঠিক আছে এইখিনিলৈকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দি দিলে আপোনালোকে যেতিয়াই ভিডিঅ'টো দিওঁ আপোনালোকে পাই থাকিব তো এনেদৰে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটো আগুৱাই যোৱাত সহায় কৰিব পৰাপক্ষত যিমান পাৰোঁ আপোনালোকক সিমানেই ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়ালৈকে গুড বাই